আজি আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়নস আমি BTC-ৰ পৰা আহি পেলাই আমাৰ যেটো আপাৰ আসামত যে চৰাইদেউ ইয়াত আমাৰ যেটো বানপানী হৈছে ইয়াত মানে গাঁৱত আহি পেলাই আমি ইয়াত মানে উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমি যে সেই অঞ্চলত মানে দুখীয়া যেটো মানে খেতিয়ক বিলাকৰ যেটো সমস্যা যেটো বানপানীৰ লগত যেটো তাৰ খেতি বাতি যে এনিমেলছ এইবিলাক অতি মানে হত্যা হৈছে এইবিলাক আমি খবৰ ল'বলৈ যেনিবা আজি উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমাৰ সেই অঞ্চলত বহুত ল'ৰা ছোৱালীবিলাকত মানে হত্যা হৈছে বানপানীত এইটো মানে আমি আজি আহি পেলাই যেটো খবৰ লৈ পেলাই খবৰ মানে লোৱাৰ পিছত আমি বহুত দুখ পাইছে আৰু ইয়াৰ মাজত আমাৰ যেটো পৰিস্থিতি ইয়াত কোনো ভাল পৰিস্থিতি নাই তথাপিও আমি কিমান পাৰে Bodo National Students Union আমি আজি আহি পেলাই অলপ কিবা এটা যেনিবা চাউলৰ পৰা লৈ কাপোৰৰ পৰা আৰু বিভিন্ন পেনেলৰ পৰা লৈ পেলাই আমাৰ আমুল আৰু ইয়াৰ পৰা আমাৰ সাবুন কলগেট ব্ৰাছ মেক্সো চলাই এই যেটো বেসিক নেসেসিটি এইবিলাক আমি কিমান পাৰে আমি দি আহিছে আজি আৰু ইয়াৰ মাজত আমি BTC অঞ্চলত স্পেশালি উদালগুৰি আৰু কোকৰাঝাৰত ইমান আমাৰ যেটো বিজনেস পাৰ্সনস আছে আমাক সহায় কৰিছে আমাৰ আৰু ইন্ডিভিজুয়াল মানে অন হিউম্যানিটেৰিয়ান গ্ৰাউন্ড মানুহ হিচাপৰ যেটো কষ্টৰ যেনি আজি দিনত আমাক সহায় কৰি পেলাই আমাক ইয়াত আহিবা দিবা পাৰিছে ইয়াৰ কাৰণে আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন হৈ পেলাই আমি বহুত বহুত ধন্যবাদ যাচিছো আৰু আহা দিনৰ পৰা মই ভগৱানত মই প্ৰেয়াৰ কৰিম যে তাক সদায় মানুহৰ কাৰণে কাম কৰিব পাৰিম আজি আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আজি আমাৰ ইয়াত অল বড়ো স্টুডেন্টস ইউনিয়নস লিডাৰ্স আৰু মেছ কছাৰী স্টুডেন্টস লিডাৰ্স ইয়াত মানে একেলগে লগ কৰি পেলাই আমি সেই গাঁৱত যেটো ফ্লাড এফেক্টেড গাঁও আছে ইয়াত আহি পেলাই আমি এই মানে গাঁৱত যেটো ফ্লাড এফেক্টেড মানুহবিলাকত আমি আজি আলোচনা কৰি পেলাই তাৰ আমি অলপ যেটো সহায়টো আমি দিবা পাৰিছে আৰু মনত বহুত ভাল লাগিছে আৰু তাগৰ মানে আমি ইমান দূৰৰ পৰা আহি পেলাই BTC-ৰ পৰা এটো সহায় কৰিছে হেতু বহুত বহুত ধন্যবাদ আমাক দিছে ইয়াৰ কাৰণে মই অনুৰোধ জনাম আসাম চৰকাৰত আৰু সেন্ট্ৰেল চৰকাৰত যেহেতু আপাৰ আসামত স্পেশালি যেটো বানপানী সেই বানপানীৰ ইস্যুটো ন্যাশনাল ডিজাস্টাৰ ন্যাশনাল ক্ৰাইসিস বলে লয় আৰু ইয়াৰ কাৰণে ফিউচাৰত যাতে এনেকুৱা ফ্লাড এফেক্টেড আৰু নহয় আমাৰ দুখীয়া মানে ভূমিপুত্ৰ মানুহবিলাক এনে কষ্ট নাপায় ইয়াৰ কাৰণে একবাৰে যেটো ফ্লাড কন্ট্ৰোল যেটো মেকানিজম সেই মেকানিজমটো অসম গভৰ্নমেন্ট আৰু আমাৰ ভাৰত চৰকাৰ মানে সোনকালে এটো ব্যৱস্থা লয় এটো আমি অনুৰোধ জনাম